আঘোণৰ পথাৰত এটি শিশুৰ মুখত বাজি থকা অকমানি নৰাৰ পেপাত থাকেনে জীৱনৰ সীমা? সীমা যে উত্তেজনা, সীমাতেই সীমিত জীৱন, তেন্তে কিয় লাগে সীমা? জীৱন যদি কেৱল জীৱিকাৰ ঘাটি, স্বপ্ন যদি কেৱল অংক জামিতি, তেন্তে কেনেকৈ ফুলিব উশাহত এপাহ কেতেকী? কেনেকৈ কঁপিব কবিতাৰ বুকুত এগছি জেউতিৰ চাকি? ৰ'দৰ বুকুত এটি জীয়াৰ পাখি, এটি জিলিৰ উৰুলি, খালী ভৰিৰ কোমল তলুৱাত স্পৰ্শ দিয়া অকণমান কেঁচা মাটি, কপাহী কাপোৰত লাগি ধৰা এটি দুটি বনগুটি, দীঘল উশাহত সোমাই অহা অৰণ্যৰ বনৰীয়া গোন্ধ। ওৰেটো নিশা বিনাই থকা সেই ব্যাকুল কুলি কেতেকী, নিষেধ নেওচি প্ৰিয়তমৰ কামিজত অকণি সেন্দুৰ, সকলো আৰ্তিকে আৱৰি ধৰা এটি কৰুণাৰ ছাতি, এয়াইতো যি থকাৰ অৰ্থময় বিমল প্ৰশান্তি। সীমা, সকলো সীমাৰ পৰিধি ভাঙি তুমি যে সপোনৰ সীমাহীন ভাল পোৱা।